আজি আকৌ আহিছো অসম সাহিত্য সভাৰ অধিৱেশনস্থলীলৈ। এইখন দূৰত যে দেখিছে এইখনে মেইন গেট হয়। বলকচোন গেটৰ ওচৰলৈ যাওঁ আৰু কেনেকুৱা হৈছে চাওঁ। আজি গুড গাৰ্ল হৈ সাজি কাচি আহিছো আপোনালোকক অসম সাহিত্য সভাৰ অধিৱেশনস্থলীলৈ লৈ আহিছো। চাওক মোৰ পিছফালে আছে মেইন গেটখন। এয়া চাওক ইয়াতে কাম চলি আছে ৰাস্তাৰ। প্ৰায়খিনি সম্পূৰ্ণ হৈছে কাম। এয়া চাওক আপোনালোকক ক্লোজ আপ এটা দি দিছোঁ। আমাৰ অসমৰ গৌৰৱ এশিঙীয়া গড়ৰ আকৃতিত এই মেইন গেটখন বনোৱা হৈছে। ধুনীয়া লাগিছে ন? গেটখনৰ পৰা লেফ্ট চাইডে সোমাই আহি এয়া ঊণ সূতাৰে দুটা মহ বনাইছে। পিছফালে সেইটো মূল নামঘৰটো আছে। সিদিনা যে ভিডিঅ'টো দেখাইছিলোঁ সেইটো মেইন নামঘৰ আৰু এইখন হৈছে ৰভাথলী। বলকচোন ভিতৰলৈ যাওঁ আৰু চাওঁ এইখন ৰভাথলী। ৰভাথলীখনৰ পৰা সোমাই আহি এইটো হৈছে মেইন মন্দিৰটো। মন্দিৰৰ পূবফালে সেয়া মণিকূট। মন্দিৰৰ বেৰত এয়া শৰাই বনাই দিছে আৰু চাইডত এয়া দেখিছেনে পদুম ফুল বনাইছে। মেইন গেটৰ পৰা ৰাইট চাইডে দেখা পাব পতাকা উত্তোলনৰ ঠাই এইখন। ষ্টেজখন আচলতে পিছফালে বুলি ভাবিছিলোঁ, কিন্তু পিছফালে নহয়, এই পতাকা উত্তোলনৰ কাষতে আছে ষ্টেজখন। এইফালে এইখন ষ্টেজখন। ইয়াতে আমাৰ অসমৰ শিল্পীবিলাকে পাৰফৰ্ম কৰিব সাংস্কৃতিক সন্ধিয়াত। ইয়াৰ কাষত এইখন ষ্টেজ। এইখন ষ্টেজখনৰ পিছফালে দোকানবিলাক, যিমান খোৱা লোৱা দোকান আছে ইয়াতে বহিব। এইখন এখন মাজতে সৰুকৈ গেট বনাইছে আৰু এই গেটখনত মাজত এইবিলাক যে গেপ দেখিছে, এই গেপবিলাকত এই আমাৰ অসমীয়া ডলা থাকিব বুলি ক'লে। ইয়াৰ কাষত আৰু এখন এনেকৈ গেট দিছে। ইয়াত আপোনালোকে অসমীয়া সংস্কৃতি বা অসমীয়া পৰম্পৰাৰ লগত জড়িত সকলোবোৰ বস্তু ইয়াতে দেখা পাব। গেটখনত চাওকচোন, সেয়া আমাৰ ধানৰ ভঁৰালত যে ধান থয় সেই ভঁৰালটো ইয়াতে এনেকৈ বনাই দিয়া হৈছে। গেটখনৰ পিছফালে চাওক, সৌৱা এইটো চাওকচোন, ইমান মৰম লাগিছে। এই গেটখনৰ সন্মুখত এইটো হ'ব মেইন কাৰ্যালয়। ইয়াতে অফিচিয়েল কাম কাজবিলাক ইয়াতে হ'ব। কাৰ্যালয়টোৰ কাষতে এয়া বনাইছে বজালী হাট। আপোনালোকে যিহেতু জানে অসমত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে আৰু সেই সকলো জনগোষ্ঠীৰে বেলেগ বেলেগ সংস্কৃতি আৰু বেলেগ বেলেগ পৰম্পৰা আছে। এই সকলোবিলাক ইয়াতে উপস্থাপন কৰা দেখা গৈছে। এইখিনি খোৱা ঠাই। আপোনালোকে আহিলে 2 তাৰিখ আৰু 3 তাৰিখে লাঞ্চ আৰু ডিনাৰ ইয়াতে কৰিব পাৰিব। আহিব ইয়াতে খাবলৈ। ইয়াতে হ'ব ছায়েন্স এক্সিবিশ্যন। ভিতৰলৈ যাই চাওঁ। এয়া ছায়েন্স এক্সিবিশ্যনৰ ঠাইখিনি। এইখিনি ঠাইত প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ প্ৰদৰ্শনী হ'ব বুলি আমাৰ দাদা এজনে জনালে। এয়া প্ৰস্তুতি চলি আছে। সিদিনা যে জাপিটোৰ কাম সম্পূৰ্ণ হোৱা নাছিল, এতিয়া প্ৰায় জাপিটো হৈয়ে গৈছে। 95% কমপ্লিট হৈ গৈছে। এয়া মোৰ পিছফালে 87 ফিট জাপিটো আপোনালোকে দেখা পাইছে। এয়া চাওক জাপিটো, বহুত ধুনীয়া লাগিছে দেখাত। কাম প্ৰায় সম্পূৰ্ণ হৈছেই।
ইয়াতে জানিব পৰা মতে আমাৰ অসমৰ যিমানবিলাক শ্বহীদ আছে তেওঁলোকৰ ষ্টেচু বনাই ইয়াতে দিয়া হ'ব এই গেটৰ লেফট সাইডেও দিয়া হ'ব আৰু গেটখনৰ ৰাইট সাইডেও বনাই দিয়া হ'ব এখন সম্পূৰ্ণ মানচিত্ৰ ইয়াত দেখুৱা হৈছে এই খেলপথাৰখনৰ কোনবাই যদি কিবা ঠাই বিচাৰি নাপায় বা হেৰাই যায় তেতিয়া এই মানচিত্ৰখনৰ সহায় ল'ব পাৰে हमारे मतलब आपको मत सिखा আয়ৈ এতে পৰি নেগলিহে ৰক্ষা struggle is real guys like কৰিব দে next video আপোনালোকক লগ পাম দেই বাই oh my god सीना से नहीं मोर माखा जननी आय धन्य पुण्य